राजीव कुमार वर्मा जिंदाबाद। राजीव कुमार वर्मा जिंदाबाद। अपने मत विनिमय सभा कर जनतार केनेকৈ सहारि पाই আছে না আজিৰ দিনতো আমাৰ বনগাঁও সমষ্টি হিচাপে খুবেই ভাল আৰু আকৌ সেইদিনা আমাৰ চিএম চাৰ অহাৰ পিছত আৰু মানুহবিলাক উৎসাহ আমি আৰু বেছি দেখাবলৈ পাইছোঁ যিহেতু বনগাঁও সমষ্টি হিচাপে তিনিখনীয়া আমাৰ নিৰ্বাচন হ'ব তাৰ মাজতে আমাৰ বিজেপি ষ্ট্ৰং আজিৰ দিনত 1 নম্বৰতে আছে আৰু ৰাইজৰ যিটো আমি হোৱাৰি প্ৰত্যেকটা গাঁৱৰ গ'লে আমি মানুহৰ ৰেছপন্সটো আমি ৰাইজৰ পৰা আমি ৰেছপন্স পাই থাকোঁ আৰু মই সদায় ঘূৰি থাকোঁ আৰু সকলো জনগোষ্ঠীৰ মানুহে আমাৰ লগৰ যোগাযোগত আছে এতিয়া যোগাযোগত সদায় থাকে মোৰ লগত মানে বনগাঁও হিচাপে বিজেপিয়ে আমাৰ ভাল এটা পজিশ্যন এটা সমষ্টি আজিৰ দিনত বাকী পাৰ্টিবিলাক মই ক'ব নাজানো বাকীবিলাকো মানে কৰি আছে বিপিএফ চবেতো ৰাজনীতিক জিকাৰ ছাত্ৰ চবে কাম কৰিব এফিবিলেও কৰিছে বিপিও কৰিছে বিজেপিও কৰিছে কৰাৰ মাজতো পাৰ্থক্য থাকে না পাৰ্থক্যটো হ'ল আমাৰ বিজেপিৰ বেছি আমি সমৰ্থনটো পাই আছে এটা আপোনালোকে দেখিব পাই আছে বিভিন্ন দলৰ পৰা বিজেপিত মানুহবিলাকে জইন কৰি আছে কোনে বিভিন্ন মানে দলৰ পৰা মানুহবিলাকে কৰা নাই হয় বাকী বিজেপিটো কৈয়ে থাকে বিজেপিৰ পৰা লৈ আহিছে এইবোৰ আমাৰ বিজেপিৰ মানুহ আজিলৈকে কোনো যোৱাই নাই যি আছে আগৰ পৰাই আমাৰ লগত আছে কয়েকজন ইফালে হৈছে এইটো আমি ক'ব নাযাওঁ কাইবা পইচাৰ লগত কাইবা কাকবা খুটা লৈ কাকবা নলয় হয় না নহয় এনেকুৱাতো চলি আছে আমাৰ বনগাঁও সমষ্টিৰ আৰু বিভিন্ন দল সংগঠনৰ পৰা আমাৰ লগত জইন কৰাৰ কাৰণে বহুত মানুহে ইতিমধ্যে মোৰ লগত যোগাযোগতে আছে বহুত ডাঙৰ এফেক্ট পৰিছে চিমচাৰে নিজে ক'লে যে আমি ইমান ভাবা নাছিলোঁ যে আমাৰ কোকৰাঝাৰত যে ইমান যে বিজেপিৰ কাৰ্যকৰ্তা আছে দেখি পেলাই অভাৱ হৈ গৈছে ইয়াত পাব্লিক নাই অকল কাৰ্যকৰ্তা এইটো দেখি পেলাই আজি আমাৰ স্পেচিয়েলি বিটিচি অঞ্চলৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মানে প্ৰভাৱটো বেছি পেলাইছে বোলে এই অহাৰ পাছত আৰু মানুহবিলাকে বহুত মানুহে যোগাযোগ কৰিছে জইন কৰাবৰ কাৰণে বিজেপি নেক্সট যে ইলেকশ্যন হৈছিল বিজেপি যে চিটটো পাইছে পাৰিব নাই এইবাৰ আপোনাৰ ভাবে না সেইটো কিয় নাপাম আগতে আমাৰ বেছি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপেতো 5টা চিটত মাতো এটা দুটাহে দিছিল দুটাৰ ভিতৰত এটা জিকিছে এটা হাৰিছে হা এবাৰ আমাৰ চিএম ছাৰে ফেব্ৰুৱাৰী পঠাইছে ফেব্ৰুৱাৰীৰ ওপৰত নিৰ্ভৰ কৰিব ফেব্ৰুৱাৰী যদি 12টা সমষ্টিৰ খেলিম বুলি ক'লে খেলিব আৰু চিএম ছাৰে নিজে কৈছে যে জেগাৰ হাৰিব আমি এই জেগাত নিখেলিম যে জেগাত আমি জিকিম এই জেগাহে আমি ইলেকশ্যন খেলিম বুলি অলৰেডি চিএম ছাৰে ঘোষণা কৰিছে